নমস্কাৰ, পাৰ্থপ্ৰতিম অফিচিয়েল চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ'ৰ কাৰণে আমি আগবাঢ়িছোঁ। মানে কথাটো হ'ল, আজি এভাগ নতুন ভাওনা আছে। ভাওনা হৰিচন্দ্ৰ উপাখ্যান বিলঙনিয়াত আছে। সেয়েহে আজি ব্লগটো আৰম্ভ কৰোঁ, ব'লক ৰাইজ। এইভাগে নামঘৰ, এইটো আমাৰ প্ৰফুল্ল দা। হেল্ল', এইটো আমাৰ মুনীন্দ্ৰ দা, লখিমপুৰ বিখ্যাত চাউণ্ডমেনজন। এইজন আমাৰ জান্দা। এইফালে আমাৰ এয়া কাকুদা। এইফালে আমাৰ আজি গাব কি আছিলে ভাল বিশ্বামিত্ৰ গাব। এইফালে আমাৰ অথনি পাইছে চাগে এজন বিখ্যাত নাই। এইবাৰ আমাৰ হয়বা। এইফালে এয়া ধুবকন্দা। এইবাৰ আমাৰ ধুবকন্দা। এইফালে আমাৰ এই সকলো আমাৰ হেৰি বাপধন দা, এনেই পংকজ দা, তেখেতত বাপধন দা। তেখেতে আজি কি গাইছে? ইন্দুৱে গাইছে। সকলো ড্ৰেছ, ড্ৰেছ। এয়া আমাৰ ড্ৰেছৰ মালিক, এইজনে দেই বিখ্যাত আমাৰ হিৰণ্যময়ী ড্ৰেছ ভাণ্ডাৰ। এয়া আমাৰ চিত্ৰদা, তিনিখন বিখ্যাত গাল আছে। নমস্কাৰ দেই। এইজন আমাৰ প্ৰকাশ দা। তাৰপিছত এয়া আমাৰ পাপু দা। আগৰটো ব্লগত মানে তেখেতৰ ঘৰতে আমি ভাও কৰিছিলোঁ, কিন্তু দেখাবলৈ নহ'ল, তেখেত বিজি আছিলে। এতিয়া আমাৰ এয়া পাপু দা। এতিয়া পাপু দা যি কয় কওক। আমাৰ এয়া দেখিছে নহয় ৰাইজ, লাগি আছোঁ আৰু মেকআপত। আমাৰ বিকু ভাইটিটো আৰু চেনেলটো চাব আপোনালোকে, ভিডিঅ' নতুন নতুন চাই থাকিব পাৰিব। গতিকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু সেইটো আৰু ক'ব নালাগে, হয় নহয়? ধামাকা এজন এজনকৈ আহিছে। আৰু এয়া আমাৰ প্ৰভু, হাঁহিটোৱে খাই পেলাই যেনিবা। এয়া আমাৰ দাদু দা দেই। গতিকে এয়া আমাৰ নয়ন দা, সকলো দেই। আৰু যদি তেখেতৰ চিষ্টেম আমাৰ মহেন দা কাম আৰম্ভ কৰিছে আৰু পাক মৰা আৰম্ভ কৰিছে। আৰু অন্তত সময়ৰ পাছতে ভাওনা আৰম্ভ হ'ব আৰু ডেকাৰখন ৰাস্তা দিয়ে। আৰু আৰম্ভ হ'ব আৰু গতিকে দেখুৱাই দেখোন দেই। আজি ভাওনাখন সুচাৰুৰূপে পৰিচালনা কৰিলে। নমস্কাৰ দেই। বহুত কষ্ট হ'ল, ফুলো বজাবলগীয়া হ'ল, গীত গাবলগীয়া হ'ল, লাষ্টত বাঁহী কৰিবলগীয়া হ'ল। গতিকে চব কৰিছে, বাঁহী বজাইছে, তাল বজাইছে, চব আশীৰ্বাদ কৰিব আৰু এনেকৈ যাতে আগবাঢ়ি যাব আছে নহয়। এতিয়া আৰু ভাওনা চেছ আৰু আমিনো কি কৰি থাকোঁ আৰু। আজি ব্লগটো ইমানেই আছিলে, গতিকে আজিলৈ যাওঁগৈ আৰু বাই বাই।